সুন্দৰ সুন্দৰ এতিয়া আমি আহি হে আমলিঘাট পালোহি আমলিঘাট বজাৰ আপোনালোকক সেই বজাৰখন আমলিঘাট বজাৰ আমি এফালে যাব লাগিব খিতা জখলা পৰিৱেশটো কিন্তু মজা লাগিছে দেই প্ৰথমতে হে সকলোকে আই লাভ ইউ আমিতাই আই লাভ ইউ নে আই লাভ ইউ অ পিতাই আই লাভ ইউ নে শুভ আই লাভ ইউ তাৰমানে হে আমি সদায় পথাৰে ঘৰেনো খানা খাই থাকিম নে বাৰু সেইটো কাৰণে আজি ভাবিলো এই চাৰিচকীয়া ডোখৰ লৈ গোটেই সোপাই মানে হে আমচৰি ফালে সমলিকে পিকনিক পোৱালি এটাকে যাওঁ ডাঙৰ পিকনিক খাবলৈ হে অকাত নাই বুজি পাইছে পিকনিকৰ পোৱালি এটাকে লৈ গোটেই সোপাই হে যাবলৈ ওলাইছো তাকে আকৌ যদি পাওঁ আপোনালোককো হে এধান মান দেখুৱাম বুজি পাইছে ভাল পালে ঠেলি হৈছে ঘুচিয়াই কিলাই হ'লেও হে লাইক এডাল মাৰি পঠিয়াব এইটো মানুহৰ কাৰণে তাতে আকৌ ষ্টেণ্ডাৰ্ডটো যিটো সেই মেইনটেইন কৰি আহিছো বুজি পাইছো একেবাৰে গোটেই 16 বছৰীয়া হে দেখাটো নিচিনা হৈ আহিছো এইফালে মিঠাই আকৌ হে 22 বছৰীয়া সফল দেখা ভতিজা পোৱালিটোহে অকণমান বয়সটো ধৰিব পাৰে মুঠতে হে শান্তি নাই বুজি পাইছে এইখন দোকানত এটাই ভাল পাইছো তামোলৰ লগত হে চাধা চূণ এসোপা ফ্ৰী তাকো আমাক ভাল পোৱাৰ কাৰণেহে দিছে বোলে নহয় নে বাৰু তাৰমানে আমি আহি হে তামোলখন খাইছো আমাৰ অসমীয়া মানুহৰ তামোলখন মেইন নহয়নে বাৰু তাকে কিন্তু আমাৰ লোকেশ্যনটো হে চেঞ্জ হ'ল আমচৰিলৈ নাযাওঁ আৰু আজি মানে সেই খিতা জখলাহে যাম খিতা জখলা কি জখলা খিতা জখলা যাম বুজি পাইছেনে মনটোহে ফূৰ্তি লাগি আছে বুজি পাইছেনে এতিয়া আমি আহি হে আমলিঘাট পালোহি আমলিঘাট বজাৰ আপোনালোকক সেই বজাৰখন আমলিঘাট বজাৰ আমি এফালে যাব লাগিব খিতা জখলা পৰিৱেশটো কিন্তু মজা লাগিছে দেই একদম গছৰ তলত দেখিছেনে চাওকচোন এডাল গছৰ তলত থাকিলে বেজাৰ নালাগে মুঠতে জলকীয়া ধুনীয়া লাগিছে জলকীয়াও ধুনীয়া ধুনীয়া আছে ৰবক দেখাই আছো পৰিৱেশটো ভাল লাগিছে কিন্তু চাওকচোন কি সুন্দৰ পৰিৱেশ একদম মানে ধৰক হে এইফালে শাক চব্জি ল'ব লাগিব বজাৰ কৰিব লাগিব গোটেইখিনি কৰিব লাগিব সকলোৱে ভাল লাগিছে এইফালে আকৌ এয়া মাংস বজাৰ বুজি পাইছেনে চাওকচোন কিমান সুন্দৰ মাংস কাটি থৈছে গাহৰি মাংস আমি বাৰু গাহৰি মাংস নাখাওঁ নহয়নে গাহৰি মাংস নাখাওঁ আমি মাছ ল'ম বেলেগ কিবা মাংস ল'ম আকৌ সেই পাভ মাছ এটা লৈছোঁ নহয়নে পাভ মাছ আমি এতিয়া পাভ মাছ কি ইমান ডাঙৰ হয় নেকি এইটো মাছ ইমানে ডাঙৰ হয় অকণমান ডাঙৰ হয় আৰু পাভ মাছ চাৰিটা মানুহ চাৰিটা ল'লে হ'ব নেকি নালাগে কেইটা 5টা লৈছে যিমান উঠে আৰু সুন্দৰ হ'ব ডকচি খাব লাগিব নহয়নে এইফালে মানে আমাৰ যিখিনি মিস্ত্ৰী সা সঁজুলি গোটেইখিনি নমাইছোঁ নহয়নে গেছ আছে লগত এইফালে পাতি লৈ আছোঁ বহিবৰ কাৰণে একে মানে অসুবিধা একো নাই সুন্দৰকৈ ডকচি বনাব লাগিব খাব লাগিব এতিয়া এই সুন্দৰ হয় মিতাই ৰেডি হৈ গ'ল নে প্ৰথম কথা হ'ল কি পাভ মাছকেইটা যে ধুনীয়াকৈ মানে ফ্ৰাই কৰিব লাগিব নহয়নে অঁ মিতাই কিন্তু ভেলেঙা ভেলেঙিয়ে কৰি আছে অ' আতৈ কি হৈছে ভালে আছেনে অঁ দিয়ক সুন্দৰকৈ লৈ আহক সুন্দৰ সুন্দৰ পাভ মাছ হে প্ৰথমতে বোলো সেই মাছকেইটাকে ফ্ৰাই কৰি লওক নহয়নে তাকে এইফালে যেনিবা সেই মাছ ফ্ৰাইটো হৈ আছে লাগি আছো দাদাহঁতক দেখাই দিয়ক ৰ'ব দাদাহঁতে সেইফালে সেয়া হেৰি জানো সোধা হোৱাই নাই যে হোৱাই নাই যে বনাইহে আছে তাকে জুলুম তাৰমানে এতিয়া ভিডিঅ'টোহে বেছি দীঘলীয়া নকওঁ বাকী বনোৱা খোৱা কৰিব লাগিব এইসোপা ধুনীয়াকৈ ভাল লাগিছে মানে ধৰক সেই পাহাৰ এলেকা ধুনীয়া আমি এতিয়া মানে পাহাৰ মাজত নাথাকা মানুহটো সেই পাহাৰ মাজতে আহিছোঁ আৰু নহয় নে পিতাই হে কলপাতৰ সৈতে আহিছোঁ